হেল্ল' বন্ধুসকল, মই বহাগী কালেকশ্যনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক। আজি এটা কাহিনী লৈ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত। এখন ৰাজ্যত এজন ৰজা আছিলে। ৰজাৰ একমাত্ৰ পুত্ৰ সন্তান আছিলে, যিটো পুত্ৰ সন্তানক ইমান মৰম কৰিছিলে, অতিৰিক্ত মৰম কৰাৰ কাৰণে পুত্ৰ সন্তানটো বেয়া পথলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া ৰজাই দেখা পালে যে ইমান মৰম চেনেহ কৰাৰ পিছত মোৰ ল'ৰাটো বেয়া হ'বলৈ গৈ আছে, তেতিয়া ৰজাই হঠাৎ কি কৰিলে, এটা সিদ্ধান্ত ল'লে যে মোৰ ল'ৰাটোক মই নাৰাখোঁ, ঘৰৰ পৰা খেদি পঠিয়াম। তাৰপিছত সকলোৱে কাকতি মিনতি আৰম্ভ কৰিলে। ৰজাৰ মন্ত্ৰীসকলে কাকতি মিনতি আৰম্ভ কৰিলে যে নাই, আপোনাৰ একমাত্ৰ পুত্ৰ সন্তান আপুনি ক'লৈ খেদিব, আপুনি নেখেদিব। আপোনাৰ পুত্ৰ যিহেতু আপুনি আপোনাৰ লগতে ৰাখক, যিহেতু আপোনাৰ ৰাজদৰবাৰ কেতিয়াবা আপোনাৰ চম্ভালিব লগা হ'ব পাৰে আৰু চম্ভালিব পাৰিব। ৰজাই তেতিয়া ক'লে যে নাই, মোৰ এই ল'ৰাই কেতিয়াও ৰাজদৰবাৰ, মোৰ ৰাজসিংহাসন কেতিয়াও তেওঁ ধৰি ৰাখিব নোৱাৰে বা ৰাজসিংহাসনৰ তেওঁ যোগ্যই নহয়, এই বুলি তেওঁ ঘৰৰ পৰা উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত যিহেতু ল'ৰাটো অকামিলা, বয়সো বেছি নহয়, 13-14 বছৰ বয়স হ'ল, তেওঁ আৰু কি কৰিব, কোনো একোৱেই নাজানে, কি কৰিব, কাম বন একোৱেই নাজানে। তেওঁ হেৰি বাছি ল'লে, তেওঁ ভিক্ষাৰীৰ পথ বাছি ল'লে, যে তেওঁ ভিক্ষা কৰিবলৈ আৰম্ভ কৰিলে। ভিক্ষা কৰি মানুহৰ পৰা খুজি মাগি খোৱা আৰম্ভ কৰিলে। ইফালে বহু বছৰ হৈ গ'ল। বহু বছৰ হৈ যোৱাৰ পিছত ৰজা যেতিয়া বৃদ্ধ অৱস্থালৈ আহিল, বৃদ্ধ হৈ গ'ল, তেতিয়া ৰজাই ভাবিলে যে নাই, এতিয়াতো মোৰ ৰাজসিংহাসনটো কাৰোবাকতো গতাই দিব লাগিব। মোৰ ল'ৰাটোক বিচাৰি আছিলে, তেওঁৰ ল'ৰাটোক বিচাৰি আছিলে। তেওঁ ৰজা মন্ত্ৰীসকলক অৰ্ডাৰ দিলে যে মোৰ ল'ৰাটোক য'তেই নাথাকে কিয় তোমালোকে গৈ বিচাৰি উলিওৱা আৰু যেনেকৈ নহওক মোৰ ওচৰলৈ লৈ আনা। এই বুলি সকলো মন্ত্ৰীসকল ওলাই পৰিল, চাৰিওফালে বিচৰা আৰম্ভ কৰিলে। অৱশেষত গৈ পেলাই পালে এঠাইত তেওঁ ভিক্ষা কৰি আছে। তো এজনে দেখা পাই কৈছে, দেখাত চিনাকি লাগি আছে, তেওঁ হয় নেকি। তাৰপিছত তেওঁ ধৰি মেলি ভালকৈ মুখখন চাফা কৰি দিলে। চাফা কৰা গা লেতেৰা হৈ আছিলে যিহেতু। তাৰপিছত চালে যে নাই, তেওঁৱে হয় বুলি। তাৰপিছত হাতত তেওঁৰ এটা হেৰি আছিলে, তাত হাতত লিখা আছিলে ৰাজপুত্ৰ বুলি। তাক দেখা পাই সাৱটি ধৰিলে, কৈছে যে মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। তেতিয়া সি আচৰিত হৈ গ'ল, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয়, মইতো এজন সাধাৰণ মানুহ, মোক কিয় মহাৰাজৰ জয় হওক বুলি কৈ আছে। তেতিয়া ক'লে যে নাই, আপুনি আমাৰ ৰাজ্যৰ ৰজাৰ পুত্ৰ, আপুনি গম নাপায়। তেতিয়া তাৰ গাত 100 হাতীৰ বল আহি গ'ল। তেতিয়া কৈছে, তেতিয়াহ'লে মোক সোনকালে স্নান কৰোৱা, গা পা ধুৱাই মোক ৰেডি কৰা, মই মোৰ ৰাজদৰবাৰলৈ যাম আৰু ৰাজদৰবাৰৰ মই দায়িত্বভাৰ গ্ৰহণ কৰিম মই। তো এই কাহিনীটোৰ জৰিয়তে আমি এটা কথা গম পালোঁ যে এইটো কোনো ৰজাৰ কাহিনী নহয়। আচলতে প্ৰত্যেকজন মানুহৰ জীৱনতো এনেকুৱা, আপুনি কি হয়, আপোনাৰ লাইফত কি চলি আছে, আপুনি কি হয়, আপুনি আপোনাৰ নিজকে আপুনি নিজে চিনি পাব লাগিব, তেতিয়াহে আগুৱাব পাৰিব। যেনেকুৱা ৰজাৰ পুত্ৰ যেতিয়া গম পালে যে তেওঁ ৰাজপুত্ৰ বুলি, তেওঁৰ লগে লগে তাৰ গাত 100 হাতীৰ নিচিনা বল আহি গ'ল। ছেম তেনেকুৱা মানুহৰ ভিতৰত যিটো কনফিডেঞ্চ, মানুহৰ যিটো মনোবল, সেই মনোবলটো যেতিয়া নিজৰ মনোবলটো নিজে যেতিয়া গম পায়, তেতিয়াহে মানুহে আগুৱাই যাব পাৰে। গতিকে যিকোনো কামত হতাশ হ'ব নালাগে, আগুৱাই যাব লাগে। যিকোনো কামত হতাশ হ'ব নালাগে, মনোবল ৰাখিব লাগে, ফুল কনফিডেঞ্চলি কাম কৰিব লাগে, তেতিয়াহে সফলতা অৰ্জন কৰিব পাৰি। ধন্যবাদ।